বছৰ ধৰি কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইখন সংগ্ৰাম কৰি আছে, ৰেলপথ অৱৰোধনৰ বিভিন্ন কাৰ্যসূচী কৰিছে, কিন্তু এনেধৰণৰ দমন নীতি কৰা এইবাৰ আমি প্ৰথম দেখিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী একেবাৰে দমন কৰি ৰাখিব বিচাৰিছে। এনেধৰণে কিন্তু এটা জাতিৰ স্বাভিমানক আঘাত দিয়াটো উচিত নহয়। ধৰি ঘৰে ঘৰে গৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ উদ্যোগিত গাঁওসমূহত, ঘৰে ঘৰে গৈ ভয় ভাবুকি দিছে, লিগেল নটিচ দিছে, বিভিন্ন ধৰণৰ আজি বিভিন্ন পন্থা অৱলম্বন কৰিছে। আমাৰ গাড়ীবিলাক যিবিলাক আহিছিল সকলোবিলাক বন্ধ কৰিছে, বেহু বনাই দিছে, প্ৰতিটো ৰাস্তা চিল কৰি দিছে, কোনো এজন মানুহ অহাৰ মানে পথ নাই। তথাপি আজি 5,000 লোক ওলাই আহিছে ৰাইজে আজি প্ৰতিবাদ কৰিবৰ কাৰণে। এইটো এটা আমাৰ জাতিটোৰ এটা স্বাভিমান, এই স্বাভিমানক ৰক্ষা কৰিবৰ কাৰণে জাতিৰ লোকসকল ওলাই আহিছে। আজি আমাৰ জনজাতিকৰণৰ মৰ্যাদাৰ অবিহনে আমাৰ কোনো উন্নয়ন পৰিষদ, কোনো KSCৰ কোনো মূল্য নাই। আজি যদি আমাৰ ৰাজ্যও পাওঁ, আমাৰ কোনো মূল্য নাই যদি আমি জনজাতিকৰণৰ অধিকাৰটো নাপাওঁ। জনজাতিকৰণৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ অবিহনে এই কোচ ৰাজবংশী ভূমিপুত্ৰ অসমত বেছি দিন জীয়াই থাকিব নোৱাৰিব। বিগত সময়ছোৱাত কিন্তু তেনেকুৱা অনুৰূপ আন্দোলন হৈছিল, কিন্তু তেতিয়া পোহাৰ আগত কথা দিছিলোঁ যে আমি কোনো কাৰণত আপোচ নকৰোঁ, কোনো কাৰণত আমি এই কাৰ্যসূচী উঠাই নলওঁ। আমি আমাৰ সাধ্য অনুযায়ী ৰাইজে যিখিনি কৰিব পাৰিছে সেইখিনি ৰাইজে কৰিছে, কিন্তু এখন চৰকাৰে যেতিয়া দমন কৰিব, এটা জাতিক দমন কৰিব, এটা আন্দোলনক দমন কৰিব, তেতিয়াহ'লে আমি কেনেকৈ পাৰিম? আমিতো চৰকাৰী যন্ত্ৰৰ ওপৰত নহয়, চৰকাৰেতো ইচ্ছা কৰিলে চব কৰিব পাৰে। আজি চৰকাৰে আমাক দমন কৰিছে, আৰু ইয়াতকৈ যদি কিবা কৰিলে কৰিব পাৰে আমাক। গতিকে চৰকাৰী দমন নীতি বহুত দিন নচলে। এটা জাতিৰ স্বাভিমানত আঘাত যেতিয়া দিব, দমন কৰে, তেতিয়া সেই জাতিয়ে কিন্তু কেতিয়াও ক্ষমা নকৰে। পৰৱৰ্তী কাৰ্যসূচী কি আছে আপোনালোকৰ? আমাৰ নৱেম্বৰ মাহত আকৌ আমাৰ ৰেলপথ অৱৰোধৰ কাৰ্যসূচী আছে, ধেমাজিত আছে, শিমলুগুৰিত আছে। আমি এই কাৰ্যসূচী অব্যাহত ৰাখিম আৰু কোনো কাৰণত আমি আপোচ নকৰোঁ। যি আন্দোলন আমি ঘোষণা কৰিছোঁ সেই আন্দোলন আমি অব্যাহত ৰাখিম। আমি 30 তাৰিখে দিল্লীত যন্তৰ মন্তৰ ধৰ্ণা আছে, ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম। খালি কোচ ৰাজবংশী জনগণৰ ওপৰত মোৰ এটাই আহ্বান যে আমি যে আপোনালোকৰ আগত কথা দিছিলোঁ, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে কেতিয়াও আপোচ নকৰে। আমাক দমন কৰিব পাৰে, আমাৰ আন্দোলনক দমন কৰি আজি তেওঁলোকে ভৰিৰে মোহাৰি দিছে আমাৰ আন্দোলনক, কিন্তু আমি কেতিয়াও নতশিৰ নহওঁ কাৰো ওচৰত। আমি মূৰ দাঙি থাকিম। আমি সদায়, যদিও আমাক আজি এই আন্দোলনৰ পৰা বিৰত ৰাখিছে, যদিও আজি আমাক গোটেই ৰাইজক আমি যিধৰণে বিচাৰিছিলোঁ ৰেলপথ অৱৰোধ কৰি আজি 5 ঘণ্টা আমি ট্ৰেকত বহিম, কিন্তু তেওঁলোকে এই সুবিধাটো আমাক নিদিলে, দমন কৰিলে। কিন্তু ৰাইজক আমি কথা দিছিলোঁ, সেই কথা আমি ৰাখিছোঁ। কিবা বৈষম্যমূলক নীতি কৰিছে নেকি চৰকাৰে? চৰকাৰেতো বৈষম্য নীতিমূলকে কৰিছে। আজি আমি চৰকাৰক প্ৰতিবাৰে নিৰ্বাচনত সহায় কৰি আছোঁ। বিজেপি দলে চৰকাৰৰ কোচ ৰাজবংশী জনগোষ্ঠীয়েতো হিন্দু হিচাপে বিজেপিকে আমি চৰকাৰ গঠন কৰাত সহায় কৰি আহিছোঁ। তাৰপিছতো যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাভিমানৰ আঘাত সানিছে, স্বাভিমানক বুজি নাপায়। আজি অসম ৰক্ষা কৰিব লাগিলে কিন্তু 6 জনগোষ্ঠীকে জনজাতিকৰণ কৰিব লাগে। তাৰ বাহিৰে আজিৰ তাৰিখত অসম ৰক্ষা কৰাৰ কোনো উপায় নাই। আজি অসম বিধানসভাখন যদি আজি ৰক্ষা কৰিব লাগে, অসম বিধানসভা যদি খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত থাকিব লাগে, তেতিয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ন্যায্য প্ৰাপ্যৰ অধিকাৰ চৰকাৰে দিব লাগিব। এইখন দমন কৰি ৰাখিব। গতিকে দমন নীতিৰেতো এটা জাতিক ধৰি ৰাখিব নোৱাৰে। দমন নীতিৰে এটা জাতিৰ স্বাভিমানক ধৰি ৰাখিব নোৱাৰে। এটা জাতিৰ যিটো স্বাভিমান, আমাৰ তেওঁলোকে কয় জাতি মাটি ভেটি ৰক্ষা, এটা অসমীয়া জাতিৰ ৰক্ষাৰ কথা কয়, হিন্দু জাতিৰ ৰক্ষাৰ কথা কয়। কোচ ৰাজবংশী জনগোষ্ঠী সকলোখিনি হিন্দু মানুহ। এই হিন্দু মানুহৰ যিটো ন্যায্য প্ৰাপ্যৰ অধিকাৰ কিয় নিদিয়ে তেওঁলোকে? আমিতো ধৰ্মীয় আৱেগত গৈ আমি প্ৰতিবাৰে বিজেপি দলক সহায় কৰি আহিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠী যিহেতু আমি হিন্দুৰ নামত আমি বিজেপিকে ভোট দি আহিছোঁ বিগত গোটেইকেইটা নিৰ্বাচনত। কিন্তু আমাক কিয় তেওঁলোকে আজি বঞ্চিত কৰিছে আমাৰ যি প্ৰাপ্য অধিকাৰৰ পৰা? আজি অসমৰ বিধানসভাখন যদি আমি সংৰক্ষণ কৰিব খোজোঁ, তেতিয়াহ'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব, কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক। আজি যদি আমি মুখ্যমন্ত্ৰীৰ কথা কওঁ, মুখ্যমন্ত্ৰী আমাৰ লাগে বুলি কওঁ, মুখ্যমন্ত্ৰীখিনি যদি আমাৰ ভূমিপুত্ৰ, খিলঞ্জীয়া লোকৰ ভূমিপুত্ৰৰ যদি মুখ্যমন্ত্ৰী হ'ব লাগে, তেতিয়াহ'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নালাগিব নেকি? আজি বাৰে বাৰে বিজেপি দল বা চৰকাৰে কৈ আছে যে ভাবুকি আহিছে আমাৰ খিলঞ্জীয়া লোকসকলৰ ভূমিপুত্ৰৰ ওপৰত। তেওঁলোকে ভাবুকি যদি আহিছে, তেতিয়াহ'লে আমাৰ গোটেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি ৰাজনৈতিকভাৱে সুৰক্ষা কিয় নকৰে? আজি বিধানসভাখন যদি, অসমৰ বিধানসভাখন যদি আজি 15-20 বছৰৰ পিছত যদি বেলেগৰ হাতলৈ যায়, তেতিয়াহ'লে
তাক ৰক্ষা কৰাৰ কাম এটাই আছে 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু যিটো কথা বিজেপি নিৰ্বাচনী ইস্তাহাৰত আছে বিজেপিয়ে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছে যে 6 জনগোষ্ঠীকে ধৰি কোচ ৰাজবংশী জনজাতিকৰণ কৰিম তেওঁলোকে প্ৰতিশ্ৰুতি কিয় ৰক্ষা কৰা নাই আৰু সেই কথাটো আমি আজি আন্দোলনৰ যেতিয়া সোঁৱৰাই দিব বিচাৰিছোঁ আজি আমাক দমন কৰিব বিচাৰিছে কঠোৰভাৱে আজি আমাক ইয়াৰে দমন কৰিছে আজি এই কাৰ্যসূচী কি হ'ব সফল সমৰ পৰ্যায়ত আমি কি কৰিম যদি বাধা দিয়েতো আমি একো কৰিব নোৱাৰোঁ কিন্তু আমি আন্দোলনৰ ক্ষেত্ৰত কোনো কাৰণে আপোচ নকৰোঁ আপোচ কৰা নাই কিন্তু আমি যিখিনি পাৰোঁ আমাৰ সাধ্য অনুযায়ী আন্দোলন কৰিছোঁ আৰু চৰকাৰৰ লগত আমি কেনেকৈ পাৰিম যদি এনেধৰণে আমাক দমন কৰিব খোজে আমিতো নোৱাৰিম গতিকে আমি যিখিনি পাৰিছোঁ সেইখিনি আমি তীব্ৰ গতিৰে অনাগত দিনত আৰু আন্দোলন কৰি যাম আৰু আজি এনেধৰণে আমাক দমন কৰিছে হাজাৰ হাজাৰ পুলিচ আহি আমাক ইয়াত আবদ্ধ কৰি ৰাখিছে আৰু আমাৰ ৰাইজক এনেধৰণে আবদ্ধ কৰি ৰাখিলে নহ'ব আমি এনেধৰণে আন্দোলন চলাই যাম অনাগত দিনত আৰু জনজাতিকৰণৰ ইছ্যুটো সকলোৰে ইছ্যু অসম ৰক্ষা কৰিব লাগিলে আজি অসমখন আজি যদি সুৰক্ষিত কৰিব লাগে তেতিয়া 6 জনগোষ্ঠী জনজাতিকৰণ কৰি ৰাজনৈতিকভাৱে সংৰক্ষণ কৰিব লাগিব আমাৰ ভূমি সংৰক্ষণ কৰিব লাগিব গতিকে আমি আচলতে বিচাৰিছোঁ যে অসম সুৰক্ষিত হোৱা আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ যদি নকৰে তেতিয়াহ'লে অসম সুৰক্ষিত নহয় আৰু অনাগত দিনত আহি থকা দিনত আমি এই আন্দোলন ৰাইজৰ মাজলৈ আগুৱাই লৈ যাম আমাক যদি তেনেকৈ দমন কৰে তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে সহ্য নকৰে আৰু এই গোটেই কথাটোত বিজেপি দলৰ নিৰ্বাচনী ইছ্যু আছিলে নিৰ্বাচনী ইস্তাহাৰত আছিলে বিজেপি দলে নিজে প্ৰতিশ্ৰুতি দিছিল আজি তেওঁলোকে প্ৰতিশ্ৰুতি যদি ৰক্ষা নকৰে আমি কি কৰিম আমি তেওঁলোকৰ কোৱা নাই কিন্তু তেওঁলোকে নিজে কৈছে 6 জনগোষ্ঠীক কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম কেতিয়া কৰিব সময় ক'ত তেওঁলোকেতো আমাক সময় দিয়া নাই তেওঁলোকে খালী বাৰে বাৰে নিৰ্বাচন অহাৰ লগে লগে আমাক প্ৰতিশ্ৰুতি দিয়ে মডেলিটি কমিটি বনায় মন্ত্ৰী গোটৰ কমিটি বনায় প্ৰতিবেদনো নিদিয়ে আৰু যেতিয়া কা আন্দোলন আহিল ৰাজ্যসভাত বিলখন আনি থৈ দিলে গতিকে এতিয়া ৰাজ্য চৰকাৰৰ হাতত এই হেৰিটো নাই আছে কেন্দ্ৰীয় চৰকাৰ গতিকে আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ যিহেতু প্ৰধানমন্ত্ৰীয়ে 2014 চনত তেওঁ প্ৰমিছ কৰিছিল তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিছিল নিৰ্বাচনত ভাষণ দিছিল যে 6 মাহৰ ভিতৰত দিল্লীত চৰকাৰ আহিলে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব গতিকে প্ৰধানমন্ত্ৰীৰ এই বিষয়টোৰ ওপৰত হস্তক্ষেপ বিচাৰিছোঁ প্ৰধানমন্ত্ৰীয়ে আজি এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি মীমাংসাৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে কিমান মানুহ হৈছিল ইয়াত আজি আমাৰ প্ৰায় 5000 মানুহ ইয়াতে গোট খাইছিল কিন্তু আমাতকৈও পুলিচৰ সংখ্যা বেছি আমাতকৈও বিভিন্ন দূৰৰ পৰা আজি 4-5 দিন ধৰি আমাৰ মানুহখিনিক ঘৰে ঘৰে গৈ মানসিক অত্যাচাৰ চলাইছে ভয় ভাবুকি দিছে তাৰপিছতো ইমানখিনি মানুহ ওলাই আহিছে আৰু ইয়াতে গঢ় দি লৈছে তেওঁলোকে এটা বেহু বনাই লৈছে আৰু আমাক আজি তেওঁলোকে ইয়াতে তেওঁলোকে আবদ্ধ কৰিছে ট্ৰেকত উঠিব আমি চেষ্টা কৰিছিলোঁ যদি আমাক ট্ৰেকত উঠিবৰ পৰা বিৰত ৰাখিছে এতিয়া আপোনালোকে কি কৰিব অনাগত দিনত ৰাইজৰ মাজত লৈ যাম ৰাইজৰ মাজত ৰাইজক বুজাম যে ৰাইজক আমি যিহেতু আন্দোলন ঘোষণা কৰিছোঁ আন্দোলনৰ ক্ষেত্ৰত আমি উঠাই লোৱা নাই আপোচো কৰা নাই আমি আন্দোলনত যিটো ৰাইজক কথা দিছিলোঁ আমি আন্দোলন কৰিছোঁ আৰু যদি আমাক দমন কৰে চৰকাৰে যদি দমন কৰিব বিচাৰে এটা জাতি কোচ ৰাজবংশী জাতিটো যদি দমন কৰিব বিচাৰে আমি কি কৰিম চৰকাৰৰ হাততে যি সকলো ক্ষমতা আছে চৰকাৰে আমাক দমন কৰিছে কিন্তু এই দমন সদায় নচলিব চৰকাৰক আমি ৰাজনৈতিকভাৱে বিজেপি দলক আমি অনাগত দিনত ৰাজনৈতিকভাৱে আমি ইয়াৰ উত্তৰ দিম